নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এবাৰ মোৰ ইউটিউব চেনেল চিন্তুছ ব্লগলৈ আপোনালোকক স্বাগতম। আজি মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ মোৰ হাতেৰে বোৱা এযোৰ কইনাৰ মেইন চিটৰ যোৰা। কাপোৰযোৰ মই শালত বৈ থকাৰ পৰা গোটেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু কাপোৰযোৰ বওঁতে মোৰ কিমান দিন লাগিল এই গোটেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকক। এইখিনি হৈছে চাদৰখনৰ প্ৰথম দিনাৰ কাম। প্ৰথম দিনা আৰম্ভ কৰাৰ দিনাখন এইখিনি কাম কৰা হৈছে। এইখিনি হৈছে চাদৰখনৰ নেক্সট দিনাখন ছেকেণ্ড দিনাৰ কাম। ছেকেণ্ড দিনা ইমানখিনি কাম হৈছে চাদৰখনৰ। এইখিনি হৈছে চাদৰখনৰ থাৰ্ড ডেৰ কাম। তিনিদিনত ইমানখিনি কাম হৈছে চাদৰখনৰ। গোটেই চাদৰখনতে ফুল মাৰিব হৈছে। আপোনালোকে ভিডিঅ'টো চাই থকা শেষলৈকে। এইখিনি হৈছে 4 নম্বৰ দিনাখনৰ কাম চাদৰখনত। 4 নম্বৰৰ দিনা ইমানখিনি কাম হৈছে চাদৰখনৰ। এইখিনি হৈছে 5 নম্বৰ দিনাৰ কাম চাদৰখনত। ছয় দিন পিছত ইমানখিনি কাম হৈছে চাদৰখনত।
6 দিন পিছৰ কাম এইখিনি চাদৰখনত। সাত দিন পিছত চাদৰখনৰ এইখিনি কাম হৈছে। এইখিনি হৈছে 8 দিনৰ কাম চাদৰখনত। 8 দিনত চাদৰখন কমপ্লিট হৈছে। 8 দিনত চাদৰখন গোটেইখিনি কমপ্লিট হৈছে। এইখন হৈছে গোটেই চাদৰখন। গোটেই গাতে ফুল মৰা গৈছে। এইকেইটা হৈছে চাদৰখনৰ চাইড পাৰি। এইখন হৈছে মেখেলা। মেখেলাখনতো বহুতখিনি ফুল মৰা হৈছে। মেখেলাখন গোটেই কমপ্লিট হোৱালৈকে 4 দিনমান টাইম লাগিছে। এইটো হৈছে ব্লাউজ পিচ। ব্লাউজ পিচত এইটো পটি আছে। ব্লাউজটো এদিনতে কমপ্লিট হৈছে গোটেইখিনি।
আপোনালোকে মোৰ হাতেৰে বনোৱা মেইন চিটৰ যোৰাটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যিসকল মোৰ চেনেলত নতুন তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যেন। থেংক ইউ।